মৃত্যু কথা আৰু আবৃত্তিত গৌতম নাথ। কোনে কয় সৌ আছোৱা সি আহি আছে পাছে পাছে খেদি খেদি, সৌ তেতিয়াৰে পৰা। কোনোবাই কয় সৌ আছোৱা সি ৰৈ আছে হাঁহি হাঁহি, সৌ তেতিয়াৰে পৰা। মৃত্যু এক অপ্ৰিয় সত্য, মোৰ বৰ প্ৰিয় হৈ পৰিছে। জীৱনৰ অন্তিম উপহাৰেই মৃত্যু। কেনে হ'ব বাৰু তাৰ বৰণ? কেনে হ'ব মোৰ অনুভূতি? কোনোবা থাকিবনে কাষৰত? মই দেখিমনে মৃত্যু? আপুনি মোৰ মৃত্যুত কি কৰিব? চকুৰ টুকিবনে? কেইদিনলৈ? 11 দিন পৰম্পৰা মানি সময়মতে ৰুচি পুৰাই নাখাব। তাৰ পাছত দহা কাজ ইটো সিটো। আপুনি কেতিয়াৰ পৰা ব্যস্ত হ'ব? কেতিয়াবা শৈশৱৰ আপোনজন বা যৌৱনৰ আপোনজনে মোৰ উপজাতিটো মনত ৰখাবনে? মনে মনে উচুপিবনে? আশা কৰোঁ জানো এইবোৰ? আপুনি কি কৰিব মোৰ মৃত্যুত? যদি মই অকালতে মৰি যাওঁ, যদি মই অকালতে মৰি যাওঁ, আগদিনা আপোনাৰ আঙুলিত আঙুলি গুজি এবেলা কোলাতে শুই, পাছৰ দিনা যদি মোৰ মৃত্যুৰ বতৰা আহে আপোনাক স্বপ্ন পিন্ধা টোপনিৰ পৰা জগাই তোলে, আপুনি কি কৰিব? কপালৰ সেন্দুৰ মচিব? নাই, আপোনাৰ কপালততো মোৰ সেন্দুৰ কণাবোৰো নাই। মোৰ মৃত্যুত আপুনি কি কৰিব? মোৰ মৃত্যুত পিতাই আৰু আয়ে কান্দিলে আপুনি তেওঁলোকক অকণমান সান্তনা দি যাব। মোৰ মৃত্যুত পিতাই আৰু আয়ে কান্দিলে আপুনি তেওঁলোকক অকণমান সান্তনা দি যাব। অহা জনমত আকৌ মোৰ আই পিতাইৰে সন্তান হ'ব বুলি। কিন্তু এটি অনুগ্ৰহ কৰি মোৰ মৃত্যুত আপুনি গণমাধ্যমৰ দেৱালত RIP ৰিপ এইবোৰ নিলিখিব। অনুগ্ৰহ কৰি মোৰ মৃত্যুত আপুনি গণমাধ্যমৰ দেৱালত ৰিপ বুলি নিলিখিব। ধন্যবাদ।